হিংসা নে শংকা মৰ্মিতা মিত্ৰক লৈ শংকিত ৰাজ্যৰ একাংশ গায়ক গায়িকা মৰ্মিতা মিত্ৰক লৈ দুভাগত বিভক্ত শিল্পী সমাজ বহিৰাগত গায়ক গায়িকাৰ পৰিৱৰ্তে বিহু মঞ্চত থলুৱা শিল্পীক অগ্ৰাধিকাৰ দিবলৈ আহ্বান গায়ক ভৃগু কাশ্যপ দীক্ষু শৰ্মাৰ ৰঙালী বিহু সমাগত ৰঙালী বিহুৰ মঞ্চত গীত পৰিৱেশন কৰিবলৈ সাজু হৈছে ৰাজ্যৰ গায়ক গায়িকাসকল পিছে এইবাৰ যেন একাংশ শিল্পীৰ অংকত আউল লগাইছে মৰ্মিতা মিত্ৰই মৰ্মিতাৰ ঘৰৰ চোতালত ভিৰ কৰিছে বিহু কমিটিয়ে বুকিং হৈছে প্ৰায় অৰ্ধশতাধিক বিহু অনুষ্ঠান যাৰ ফলত টোপনি ধৰিছে একাংশ গায়ক গায়িকাৰ উপায়ন্ত হৈ গায়ক ভৃগু কাশ্যপ দীক্ষু শৰ্মাই মুকলিকৈ ক'লে বহিৰাগতৰ পৰিৱৰ্তে থলুৱা শিল্পীক অগ্ৰাধিকাৰ দিয়াৰ কথা লগে লগে ছ'চিয়েল মিডিয়াত আৰম্ভ চৰ্চা ভালকৈ গান গাবলৈ শিকক ভৃগু কাশ্যপে ভয় খাইছে ভৃগুৱে পিছে একেখিনি সময়তে মৰ্মিতা মিত্ৰৰ কাষত থিয় দিছে বিশিষ্ট সংগীত পৰিচালক কণ্ঠশিল্পী অনুপম শইকীয়াৰ মতে সংগীতৰ নাথাকে কোনো পৰিধি শেহতীয়াকৈ অনুপম শইকীয়া আৰু মৰ্মিতা মিত্ৰৰ কণ্ঠত মুক্তি লাভ কৰিছে নাচিমে কঁকালটি ঘূৰাই ঘূৰাই শীৰ্ষক এটি গীত আৰু তাৰ পিছৰ পৰাই মৰ্মিতা মিত্ৰক লৈ চলি থকা বিতৰ্ক অধিক চৰ্চালৈ আহিছে পিছে আপোনালোকে কমেণ্ট যোগে জনাওক অসমৰ মঞ্চত মৰ্মিতা মিত্ৰক গান গাবলৈ দিব লাগে নে নালাগে মৰ্মিতাক লৈ হিংসা হৈছে নেকি অসমৰ একাংশ গায়ক গায়িকাৰ নিউজ ডেস্ক NZ নিউজ